আজি মই আপোনালোকক এনেকুৱা এখন পৰ্বতৰ কথা ক'বলৈ গৈ আছো না, যিখন পৰ্বতত আচলতে কোৱা হয় যে সেই পৰ্বতখনত ভগৱান শিৱ বাবা থাকে। হয়, মই ক'বলৈ গৈ আছো कैलाश पर्वतर कथा। पर्वत पर भगवान शिव पार्वती के साथ पिछले 21,000 सालों से मेडिटेट कर रहे हैं। कैलाश पर्वत के अंदर एक हिडन शहर है। সেই পৰ্বতখন বগাব গৈছিল, তেতিয়া পৰ্বতখনৰ আধা গৈ পাইছিল সিহঁতে এনালাইজ কৰিছিল যে সিহঁতৰ নখবোৰ আৰু চুলিবোৰ দীঘল হৈ গৈ আছে। তেতিয়া সিহঁতে এটা ডিচিশন ললে কি আমি আৰু আগুৱাই নাযাওঁ, আমি তলত নামি যাওঁ। তো সেই বুলি সিহঁতে তললৈ নামি আহিলে আৰু সিহঁতে নামি আহি মানে এটা কথা বুজি পালে যে कैलाश पर्वतত সময়টো বহুত তীব্ৰ গতিত গৈ থাকে আৰু সিহঁতে বুঢ়া হৈ গৈছিল তাত। আৰু ইয়াত কৰি ডাঙৰ কথাটো হ'ল যে যিকেইজন মানুহে সেই পৰ্বতখন বগাবলৈ গৈছিল আৰু তাৰ পৰা নামি আহিছিল, এবছৰৰ ভিতৰতে সেই সকলোখিনি মানুহৰে মৃত্যু হৈছিল। कैलाश पर्वতখন প্ৰথম অৱস্থাত আছিল ভাৰতৰে। যেতিয়া 1962 যুদ্ধ হ'ল তেতিয়া চীনে कैलाश पर्वতখন নিজৰ কৰি ললে। আৰু এতিয়া कैलाश पर्वতখন মানে চাবলৈ হলে আমি চীনেৰে যাব লাগিব। আৰু তেতিয়া চীনে ভাবিলে যে আমাৰ লগত বহুত এনেকুৱা বহুত টেকনলজি আছে চীনৰ। তো চীনে ভাবিলে আমাৰ লগত এনেকুৱা বস্তু আছে যে আমি তাত মানুহ যাব নোৱাৰিলে কি হ'ল, আমি হেলিকপ্টাৰেৰে গৈ কেনে সেই বস্তুটো আমি চাব পাৰিম। তো সেই বুলি সিহঁতে কি কৰিলে, এখন হেলিকপ্টাৰ ওপৰলৈ পঠাই দিলে সেইটো চাবৰ কাৰণে। আৰু যিদিনা হেলিকপ্টাৰখন পঠাইছিল সেইদিনা আচলতে বতৰটো বহুত বেছি ধুনীয়া আছিল। আৰু যেতিয়া হেলিকপ্টাৰখন ওপৰ ফালে গৈ আছিল আৰু তেতিয়া আকাশখন ডাৱৰেৰে আৱৰি আহিলে আৰু হেলিকপ্টাৰ থকা পাইলট জনে ততাতৈয়াকৈ মানে হেলিকপ্টাৰখন নমাই নিলে। আৰু নাচায়ো ছেটেলাইটৰ সহায়ত বহুতবাৰ মানে চালে আৰু তাৰ পিছত এনেকুৱা ধৰণৰ কিছুমান ছবি দেখা গ'ল তাত। আকৌ তাৰ পিছত চীনে এজন এনেকুৱা মানুহ বিচাৰি পালে, এইজন মানুহৰ নাম হৈছে এইজন। আৰু এই মানুহজনে কোন জানেনে? এই মানুহজন হ'ল যিজন মানে মাউণ্ট এভাৰেষ্টত বগাইছিল কোনো অক্সিজেন নোলোৱাকৈ। আৰু সেই মানুহজনে যেতিয়া कैलाश पर्वতত বগাব গৈছিল আৰু সেই পৰ্বতখন মানে বগাব পাৰিছিল, সেইজনে মানুহ আছিল যিজনে মানে कैलाश पर्वতখন চাই আহিব পাৰিছিল। মহাদেৱৰ ঘৰৰ পৰাই ঘূৰি আহিছিল সেই মানুহজন আৰু আহি এনেকুৱা কিছুমান কথা কৈছিল। আৰু তেতিয়া লগে লগে 2001 চনত চীনে সেইটো বেন কৰি দিলে আৰু যাতে কোনোৱে সেই পৰ্বতখনৰ ওপৰত মানে ৰিচাৰ্চ কৰিব নোৱাৰে। আমি যদি कैलाश पर्वতখন ওপৰৰ ফালে চাবলৈ যাওঁ তেতিয়া তাত দেখায় যে कैलाश पर्वতৰ পৰা চাৰিটা দিশত চাৰিটা নদী বৈ গৈছে। ইয়াতকৈ ডাঙৰ কথাটো হ'ল যে कैलाश पर्वতত দুটা হ্ৰদ আছে আৰু এই দুটা নাম হ'ল, এটাৰ নাম হ'ল মানসৰোৱাৰ আৰু এটাৰ নাম হ'ল ৰাক্ষসস্থল। হ্ৰদ দুটা প্ৰথম অৱস্থাটোতো এটাই আছিল, তাৰ পিছত দুটা ভাগ হৈ গ'ল। এটাৰ পানী ভাল, এটাৰ পানী বেয়া। যিটো মানে ৰাক্ষসস্থল সেইটোৰ পানী ইমান বেছি লেতেৰা যে সেইটো খোৱাৰ বাবে উপযোগীটো দূৰৰে কথা, কিন্তু তাত এটা জীৱ জন্তু মানে নাই। আৰু মানসৰোৱাৰ যিটো লেক, আৰু সেই লেকটোৰ পানী খোৱাৰ বাবেও উপযোগী আৰু তাত বিভিন্ন ধৰণৰ জীৱ জন্তু পোৱা যায়। এতিয়া এটা কথা কি জানেনে, যিজন মানুহে कैलाश पर्वতত বগাই গৈছিল আৰু সেই মানুহজনে ইমান বেছি পাপ কৰিছিল যে তেওঁ 80 জন মানুহক জ্বলাই মাৰিছিল, এখন গাঁও পুৰা জ্বলাই দিছিল। গম পাইছেনে? তাৰ পিছতো সেই মানুহজনে নিজকে এনেকুৱাকৈ গঢ়ি তুলিলে যে মানুহজন বহুত ভাল মানুহ হৈ তাত বগাই গ'ল कैलाश पर्वতত। তেওঁ মানে প্ৰুভ কৰি দিছে যে এজন বেয়া মানুহ আচলতে ভাল হ'ব পাৰে।